हेलो गाइस वेलकम बैक टू माय यूट्यूब चैनल और पुनर्बार नतुन भिडिओ एटाলৈকে আপোনালোকক সকলোকে স্বাগতম জনাইছো। তো আজি ভিডিওটো হ'ব খানা বনা মস্তি करना। সো আপোনালোকে থাম্বনেলটো দেখি গম পাইছে চাগে ভিডিওটো কেনেকুৱা হ'ব। আজি আজি দেখিছে পোলা কচু উইথ চেনাফলা মাছ। সো দুটাই মিক্স আপ কৰিম। কাৰীটো কেনেকুৱা হ'ব আপোনালোকে চাই থাকক ভিডিওটো। তো আমাৰ কচু চচু বাছা হৈ গ'ল, বাছি পেলাই এয়া বইল কৰি আছো। কেমেৰাটো ভালকৈ চিনি পোৱা নাই, যিহেতু বৰষুণৰ বতৰত মইনা নুঠে মটৰত কোনো গ্যাৰাণ্টি নাই, কচু খুজাব পাৰে। সেইটোৰ কাৰণে অকণমান নিমখ দি পেলাই বইল কৰিছোঁ আৰু ইফালে মাছখিনিও কাটি পেলাই পানীত তিয়াই থৈছোঁ। চ' কচুখিনি বইলিং হৈ গ'ল। তো সকলোখিনি ৰেডি কৰি ল'লোঁ, এইবিলাক মছলা চছলাবিলাক আৰু তেল দিলোঁ। এইবিলাক হিটাৰ অন হৈ আছে। চ' তেল গৰম হ'লেই পিঁয়াজ দি দিওঁ, এইকেইটা নমাই লওঁ আগত। আৰু এইখিনি দেখিছে পূৰা কি বুলি ক'ব লাগিব, একদম ঔষধি বস্তু আছে। পিঁয়াজ জলকীয়া তলকীয়া একদম ধেৰ মিক্স আছে, দি দিছোঁ একেলগে চব। আমাৰ ল'ৰা মানুহ বনোৱা এনেকুৱা হয়, ইমান স্পেচিয়েল নহয় কিন্তু খাবলৈ কিন্তু ধুনীয়া হয়। চ' इसको थोड़ा পায় আৰু এটা বস্তু পাহৰি পাইছিলোঁ। चलो एटू होल, इसको क्या बोलते हैं ना जानो, पाँचफोरन। সেইখিনি ভালকৈ লৰাই লওঁ, অলপ ৰঙচুৱাকৈ ভাজি লওঁ। তাৰপিছত ইয়াত অলপ মছলা মাৰি দিওঁ। গোন্ধ বঢ়িয়া আছে, ভোক লাগিছে আৰু। তাৰপিছতে দিম অলপ হালধি গুড়া। ফ্লেভাৰটো ধুনীয়া আহিছে, গোন্ধটো। বাকী কেনেকুৱা হয় নাজানো, কাৰণ ফাৰ্ষ্ট ট্ৰাই কৰিছোঁ, এইটো নবনাওঁৱে। চ' इसके बाद इधर চ' কচুখিনি দিছোঁ। যিহেতু বইল কৰাই আছিলে, বেছি সময় নালাগে, হৈ যাব। ধুনীয়াকৈ তেলখিনিৰ লগত লগাই দিওঁ, মছলাখিনিৰ লগত। এতিয়া ইয়াক আকৌ অলপ ঢাকন দি পেলাই সিজাম। চ' इसको इधर से हटाते हूँ और इसको ঢাকনটো খুলিলোঁ। এতিয়া অলপ নিমখ দি দিওঁ। এই দেখিছেনে পানীৰ, কচুৰ পৰা কিমান পানী ওলাইছে। বেছি নিদিওঁ নিমখ, কাৰণ তেতিয়া বইল কৰোঁতে নিমখ দিছোঁ ন। তো দেখিছে আপোনালোকে ফ্লেভাৰটো কি ধুনীয়া আছে। এতিয়া ইয়াৰ লগত পৰ্ক হ'ব লাগিছিলে, কিন্তু পৰ্ক নাই। ইয়াত দেখিছেনে ধুনীয়া লোভনীয় হৈ উঠিছে আৰু। এতিয়া খালেহে গম পাম আৰু কিমান টেষ্ট হয়, নুখুজালেই হ'ল আৰু। এতিয়া আপোনাৰ মাছখিনি দিওঁ। মাছখিনি দিয়া হ'লে ধুনীয়াকৈ অলপ লগাই দিওঁ। কচুখিনি ঢাকি দিছোঁ ধুনীয়াকৈ। এতিয়া আকৌ অলপ ঢাকনি দিওঁ, মানে মাছকেইটাৰ লগত এডজাষ্ট হ'ব লাগিব ন। তাৰপিছত পানী দিম আৰু অলপ। চ' অলপ সময় হ'ল, ঢাকনিখন হেৰি কৰিলোঁ। এতিয়া অলপ পানী দিওঁ। বেছি তেনেকুৱা নবনাওঁ, অলপ গ্ৰেভি টাইপৰ বনাম। বাছ হ'ব।
এতিয়া ধুনীয়াকৈ মাছখিনিত তেল সোমাই গৈছে আৰু কচু যিটো ফ্লেভাৰ থাকে সেইটো সোমাই গৈছে। এতিয়া পানী অলপ দিছোঁ, দি পেলাই অলপ ঢাকনি মাৰি হৈ যাব আৰু। তো ভিডিঅ'টো চাই থাকক আপোনালোকে।